Langhin constituency angkang Awas Plus ahem swalo Kironpon. Thang ni phai kre trakarni Langhin constituency arlo along non Awas Plus ahem so ki kim kerangji aphanpura bangso ke hokalo Kironpon. Lasolong ke thoma block atuma phansi ronpon. Sonse sami langso block Haroghat block lapen langso mepi block. La ke thoma block mangrom pet pen pharo troka toksir kebra hiniatum dolo pusi pachini pon. Sonse bangso mielong alu hiaman pen Langhin municipal board chairman Kamal Brahma lapen VDC Bir Singh timung atum chetong dun pen bangso alo Kiron pachun pon. Pholoni pen Probin Taronang kilo birta Malong News. তিনিটা ব্লক মিলি পেলাই আৱাজ প্লাছ এইটো PMAYG চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে টোটেল তিনিটা ব্লক মিলাই পেলাই 692 আমি চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ কি ব্লক আছিলে লাংচুমিটি ডেভেলপমেণ্ট ব্লক হাৰঘাট ডেভেলপমেণ্ট ব্লক আৰু চামিলাংচ ডেভেলপমেণ্ট ব্লক এই তিনিটা ব্লক মিলি পেলাই আমি 692 বেনিফিচিয়াৰিজ আমি চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব পাইছোঁ তো আজি খুবেই ভাল দিন বুলি মই ভাবিছোঁ আৰু আমাৰ চিফ মিনিষ্টাৰ নেতৃত্বত তাৰপিছত আমাৰ CM নেতৃত্বত আমি সেই কামটো আগবঢ়াব পাৰিছোঁ এই কাম কৰিব পোৱাৰ কাৰণে মই মনটো বহুত ভাল লাগিছে আজি আমাৰ লোকেল EM ছাৰো ইয়াত উপস্থিত হ'ব লাগিছিলে তথাপিও তেখেতৰ বেলেগ জেগাত মিটিং হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে তেখেতৰ ঠাইত টাউন কমিটি চেয়াৰমেন আৰু আমাৰ মণ্ডল প্ৰেচিডেণ্টক পইচা হৈছিল আৰু আমি তিনিজন মিলি পেলাই আৰু আমাৰ ব্লক ডিপাৰ্টমেণ্ট অফিচাৰ্ছ সকলৰ লগত একেলগে মিলি পেলাই আমি এই কাৰ্যসূচীটো আজি